এইটো দলং নোহোৱাত চৰকাৰক কি ক'ব? চৰকাৰনো মানে বৰণি দলং চলং নাই, নাৱত পাৰি হ'বলৈ কেতিয়াবা কাইজা পেচাল হয় পাৰ হ'বলৈ। তাৰপিছত নাওটো কেতিয়াবা এৰি দিব, ইপাৰত থাকিলে ইফালে চিঞৰিব লাগে, ইফালে থাকিলে আকৌ ঘৰৰ পৰা শুই থাকিলেও আহিবলগীয়া হৈ যায়। দলংটো আমি আগত পৰাই কৈছিলে এপচু মিটিং কিবা কিবি, ইটোৰ পৰা কায়ো কাণত সোমা নাই। আমাক মানে এপচুয়ে ইটো দিছে নাও, 2 বছৰ হ'ল। RBCৰ নাও একটা, ইটো বি RBCৰে হয় যেনিবা। ইটোৱে আমাৰ নাৱৰ পৰাই পাৰি ল'ৰা ছোৱালীক এই মেটেকাটো ৰছী বান্ধি কিনি পাৰ হ'ব লাগে। ল'ৰা ছোৱালী স্কুল যালেবি আৰু আমি বাহিৰত দোকান চোকান যালেবি নাওটো চিঞৰিবলগীয়া হয়। মানে দলং দিলে আমাৰ কাৰণে ভাল। আৰু আমি জানিছিলোঁ আগত আমাৰ গাঁৱত মানে RCC নাও দলং আহিব, দলংটো আজিলৈকে দিয়া নাই মানে। আমি এতিয়া বি কষ্ট। চৰকাৰক কি ক'ব? চৰকাৰে আমাক দিয়ে নে নিদিয়ে, এতিয়া আমি ইটোকে পাব বুলি আশা কৰি আছোঁ। এইখন বুৰঞ্জী নদীৰ পৰা আপোনালোকে পাৰাপাৰি এয়াই এটা হয়। অসুবিধা কি হয়? অসুবিধা মানে আমাৰ এনেকৈ অসুবিধাটো ক'ব গ'লে বহুত অসুবিধা হৈছে আমাৰ। এতিয়া আমাৰ এই ধান চান মিলত লৈ যাবলৈ নোৱাৰোঁ, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। লগতে বেমাৰ আজাৰ হ'লে আমি তেনেকুৱাকৈ লৈ আহিব অসুবিধা হৈ যায়। আৰু বেছিকৈ ক'ব গ'লেতো বানপানী হ'লেতো আৰু বহুতেই অসুবিধা। এতিয়াও বানপানী হৈ আছে আমাৰ ইয়াত। এতিয়া মানুহে ৰাইজে তেনেকৈ ভালকৈ আৰ পাৰ কৰিব পৰা নাই। কেতিয়াবা নাও বন্ধ হৈ যায়, কিবা আহি মেটেকা চেটেকা জাম হৈ যায়, তেতিয়া আকৌ ল'ৰা ছোৱালী স্কুল ক্ষতি হয়। মানুহ অঞ্চললৈ যাবলৈ আৰু বেলেগ ৰাস্তা আছে জানো? বেলেগ ৰাস্তা আমাৰ গাঁৱলৈ যাবলৈ ৰাস্তা তেনেকৈ নাই। আমাৰ যি আছে সেই নাও দি যায়, আমাৰ টুলুঙা নাও দি যাওঁ। তাৰপিছত তেনেকৈ ৰাস্তা পদূলি নাই এইখিনি বাৰু আমাৰ। ছাত্ৰ ছাত্ৰীবিলাক সেই টুলুঙা নাওতে মানে যেন তেন কৰি যায়। তাৰপিছত কেতিয়াবা তেনেকৈ অসুবিধা হ'লে ডাঙৰ পানী হ'লে ক্ষতি হৈ যায়। তাৰপৰা আমাৰ ইয়াতো তেনেকুৱা কিছুমান কাম কৰা মানুহ আছে, কৰ্মচাৰীসকলৰো অসুবিধা হয়। গতিকে আমি এনেকৈ চৰকাৰক এইটোৱে কৈছোঁ যে দলং এটা আমাক লাগে, সোনকালে দলং দিলে মানে আমাৰ কাৰণে বেছি ভাল, ৰাইজৰ কাৰণে। আবেদন তেনেকুৱাকৈ আগত তেনেকুৱা কৰা হৈছিলে সৰু সুৰা, কিন্তু এই গুৰুত্ব নিদিয়ে আজিলৈকে, মানে খা খবৰ নাই। আৰু এই অসুবিধাতে আমি পৰি আছোঁ, বেমাৰ আজাৰ ধৰি তেনেকৈ বহুত অসুবিধা। দূৰ দূৰণি দোকান বজাৰ কৰিবলৈ। কি কয়? নাৱৰীয়া তেনেকৈ টেণ্ডাৰ নাই, নিজে চলাবলগীয়া হৈ গৈছে আমাৰ। খৰালি দিনত শুকাই জানো? খৰালিতো নুশুকায়, আমাৰ ইয়াত 12 মাহ পানী। আৰু দও আছে, কাৰেণ্টো আছে পানীটো। তাৰপিছত আৰু এতিয়া তেনেকুৱাই চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে আমাক দলং এখন লাগে, পকী দলং লাগে, নিৰ্মাণ কৰি দিব লাগে আমাক। নমস্কাৰ, মোৰ নাম লক্ষিং তাঁতী, ধুমকলঘাট টিপদালি চামজুৰ গাঁৱৰ। এইটো আমাৰ ঘৈলাঘাটত আমি ল'ৰা ছোৱালী আনিবও নোৱাৰোঁ, ল'বও নোৱাৰোঁ। বানপানী হ'লেও খৰালি হ'লেও 12 মাহ। গতিকে চৰকাৰে আমাক জাননী এইটো দলংটো দিলে ভাল আছে বুলি ভাবিছোঁ। কিমান অসুবিধা হয়? বহুত 12 মাহ আমাৰ অসুবিধা হয় ছাৰ। এনেকুৱা অসুবিধা হয় মানে খৰালিতো আমাৰ ল'ৰা ছোৱালী আহিব নোৱাৰে, বাৰিষাতো নোৱাৰে। তাৰপৰা এই বানপানীত চাওকচোন, এতিয়া ইমান সোঁত গৈ আছে, এই সোঁতত ল'ৰা ছোৱালী কেনেকৈ আমি ৰাস্তালৈ আনিম ছাৰ। গতিকে আমাক ইমান আমি চৰকাৰক যে আমি ভোট দিছোঁ, আমাক যে ৰাস্তাটো অলপ ক্লিয়াৰ কৰি দিয়ক বুলি আমি চৰকাৰক ভোট কেলৈ দিছোঁ, আমাৰ ৰাস্তা বনাই দিয়ক বুলি দিছোঁ। আমাক এতিয়া ছাৰ আমাক দলং লাগিব, আপোনালোকে দলং দিব লাগিব।